নমস্কাৰ, আপুনি সংযুক্ত হৈছে প্ৰাইম নাওৰ সৈতে। গোৱালপাৰাত অব্যাহত আছে হস্তী মানুহৰ সংঘাত। দুধনৈ বালাচাৰাত আজি পুৱতি নিশা এজাক বন্য হস্তীয়ে খাদ্যৰ সন্ধানত গাঁৱত প্ৰৱেশ কৰি ৩ পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। জানিব পৰা মতে পুৱতি নিশা ৮-১০জনীয়া এটি বন্য হস্তীৰ জাকে বনাঞ্চলৰ পৰা জলাঞ্চলত প্ৰৱেশ কৰি দুধনৈ বালাচাৰাত ৩ পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰে। ঘৰৰ ভিতৰত থকা ধান চাউল খাই তহিলং কৰে হাতীৰ জাকে। বন্য হস্তীৰ সন্ত্ৰাসত গৃহহৰা হ'ল এটি পৰিয়াল। বন্য হস্তীৰ আক্ৰমণৰ পৰা কথম্পি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটি। ইফালে বন্য হস্তীৰ পৰা ৰাজ্যক সুৰক্ষা দিয়াত ব্যৰ্থ বন বিভাগ। বন্য হস্তীৰ পৰা ৰাজ্যক নিৰাপত্তা দিবলৈ দাবী জনোৱাৰ লগতে ভুক্তভোগীক ক্ষতিপূৰণ দিবলৈ আহ্বান জনায় স্থানীয় ৰাইজে। এনে আমাৰ ওচৰত 2টা বজাত আহা বুলি গম পাইছোঁ। পিছত তথাপি আমি গম পোৱা নাই, শুই আছিলোঁ। শুই থকাৰ পিছতে আমাৰ ঘৰত কলগছ আছে। কলগছ থাকাটা আমি আৰু গৰুৱে আহিছে নেকি, পিছত আৰু আস্তে কৰি উঠি না চালোঁ, ইফালে লাইট আছে না, পোহৰত চাই না দুৱাৰ এটা খুলি না চালোঁ, এতিয়া বনৰীয়া জন্তুহে আহিছে। সেইটো দেখা পাই না আমি কোনোমতে উঠি না দৌৰি দৌৰি ওচৰ চুবুৰীয়া ঘৰত গেলোঁ। যোৱাৰ পিছত ওচৰৰ মানুহকেইটাক চবকো মাতিলোঁ, মাতি সিনা উঠাৰ পিছত আমি জুই ধুই পূৰা জ্বলি না তাতে ডিউটি দি থাকিলোঁ। এইখিনিয়ে ঘৰটোতো ভাঙিছে, ফাৰ্ষ্ট আহিয়ে ঘৰটো ভাঙিছে। কি ক্ষতি কৰিছে? ধানগিলা যিখিনি ধান আছিল চব ধানগিলা খাইছে, ঘৰ দুৱাৰ গোটেই ভাঙিছে। এতিয়া থাকিব লগা নাই, চাউল ধাউল চব খাইছে। ধানগিলা বস্তা উঠাই নি না গোটেই বাহিৰত পেলাই দিছে। আমাৰ এই বালাচৰাত যোৱাকালি ৰাতি যিটো আমাৰ বন্য হস্তীয়ে আহি তাণ্ডৱ কৰিলে, বিশেষ কৰি আমাৰ ইয়াত গৰীব মানে দুখীয়া ঘৰৰ মানে 2-3 ঘৰমান মানুহৰ ক্ষতিগ্ৰস্ত কৰিছে, ঘৰ ভাঙিছে, ধান মানে খাইছে আৰু আপোনাৰ এই কি কয় চাউলবিলাক লৈ গ'লে। তেওঁলোকে ভাগ্য ভাল যোৱাকালি ৰাতি নিজৰ ঘৰতে নাছিলে কাৰণে আজি মানে জান মাল ৰক্ষা পৰিলে। কিন্তু যেনেকৈ ভাঙিছে, যেনেকৈ কি কৰিছে, তেওঁলোকে অতি দুখীয়া মানুহ। আৰু তেওঁলোকৰ কাৰণে আমি চৰকাৰৰ ফালৰ পৰা সাহাৰ্য প্ৰদানৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাম। যিহেতু মই এজন মণ্ডল সভাপতি ভাৰতীয় জনতা পাৰ্টীৰ, গতিকে মই অনুৰোধ জনাম। আৰু বিধায়কে মোক ইয়াত পঠাইছে তেওঁলোকৰ এই খা খবৰখিনি লোৱাৰ বাবে। নিশ্চয় চৰকাৰে তেওঁলোকৰ এইখিনি ক্ষতিগ্ৰস্তখিনি কি কৰিব আৰু লগতে তেওঁলোকে যাতে এইখিনিৰ পৰা সকাহ পায় তাৰ কাৰণে চৰকাৰে ব্যৱস্থা নিশ্চয় ল'ব। আৰু এইখিনি কথা আমি ওপৰলৈ জনাম।